ডিয়াৰ ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই 23/12/2025 তাৰিখে শিৱসাগৰ জিলাত অনুষ্ঠিত হৈ যোৱা দশম শ্ৰেণীৰ প্ৰি ফাইনেল এক্সাম 2025-26ৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান হোৱা আগবঢ়াবলৈ লৈছোঁ। আৰু ইয়াৰ পূৰ্বেও মই বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' ইতিমধ্যে আগবঢ়াইছোঁ। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। আৰু তোমালোকে এনেদৰে পাৰিলে কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিবা মোৰ হোৱাটছআপ নম্বৰত, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। আহা তেতিয়াহ'লে আমি সময় নষ্ট নকৰোঁ, কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ক শাখাৰ 1 নম্বৰত 3টা কুৱেশ্যন দিছে, তাৰ ভিতৰত যিকোনো 2টা উত্তৰ কৰিব লাগে, অতি চমু উত্তৰ। ক নম্বৰটো দিছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি? তো ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে এলাহ। খ নম্বৰটো দিছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। গ নম্বৰ দিছে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাতা কোন? ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাতা হৈছে নাৰায়ণ মূৰ্তি। আৰু কুৱেশ্যন নম্বৰ 2 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে, যিকোনো 2টা কৰিব লাগে। ক নম্বৰটো দিছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? তো কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত পোৱা কথাষাৰ হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। মই আকৌ এবাৰ কৈ দিছোঁ, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। তোমালোকৰ কিতাপত আছে, পেজ নম্বৰ 27ত চাই ল'বা। খ নম্বৰটো দিছে দাক্ষিণাত্যৰ ভাস্কৰ্যত কিহৰ প্ৰাদুৰ্ভাৱ সৰহ? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গ নম্বৰটো দিছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? ইয়াৰ উত্তৰটো হ'ব 1836 চনৰ পৰা 1873 চনলৈ। এইটো আহিয়ে থাকে, মই কমন দি থৈছিলোঁ। কুৱেশ্যন নম্বৰ 3ত 3 মাৰ্কৰ 2টা কুৱেশ্যন দিছে, নাইবা দিছে যিকোনো এটা কৰিব লাগিব। তো এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো সিমান সহজ নহয়। কথাষাৰৰ অন্তৰ্নিহিত অৰ্থ বুজাই লিখা। নাইবা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। কথাষাৰৰ যুক্তিযুক্ততা ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ আধাৰত লিখা। তো এই কুৱেশ্যন দুয়োটাই যথেষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি উত্তৰবিলাক ঘৰত লিখিবা। 4 নম্বৰ কটোত দিছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰি তুলিলে। ইয়াতে নাইবা বুলি আৰু এটা দিছে, খ নম্বৰত যিকোনো এটা কৰিব লাগে। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক স্থায়ী বোলা হৈছে? ইয়াৰ উত্তৰটো হ'ব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক স্থায়ী বোলা হৈছে। 5 নম্বৰটোত অতি চমু উত্তৰ দিয়া 3টা কুৱেশ্যন দিছে, 1 মাৰ্কৰ। ক নম্বৰটো দিছে অৰুণিমা সিনহাৰ ঘৰ ক'ত? অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত। খ নম্বৰটো দিছে বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত হৈছিল। গ নম্বৰ দিছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই মুখ্য সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা কাকতখনৰ নাম কি? তো উক্ত কাকতখনৰ নাম হৈছে এদিনৰ সংবাদ। নম্বৰটো দিছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? 2 মাৰ্ক আছে। তো এই কুৱেশ্যনটোৰ এনচাৰটো মই ইন ৰিটেন ফৰ্মত তোমালোকলৈ আগবঢ়াইছোঁ, এইখিনি তোমালোকে নোট কৰি ল'বা অথবা প্ৰয়োজন সাপেক্ষে স্ক্ৰীনশ্বট মাৰি ৰাখি থ'বা। খ নম্বৰ দিছে অৰুণিমা সিনহাই 2014 চনত ভাৰতৰ কোনগৰাকী ৰাষ্ট্ৰপতিৰ পৰা কি সন্মান লাভ কৰিছিল? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, অৰুণিমা সিনহাই 2014 চনত ভাৰতৰ সেই সময়ৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰিছিল। তেওঁ 2015 চনত সেই সময়ৰ ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল। মনত ৰাখিব, কুৱেশ্যনত আহি যাব পাৰে। কুৱেশ্যন নম্বৰ 7টো দিছে কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰিলে। 8 নম্বৰৰ কটোত দিছে লাডাখত থকা মাউণ্ট চামছেৰ কাংৰী উচ্চতম শিখৰত অৰুণিমা সিনহাই কিয় আৰোহণ কৰিবলৈ সক্ষম নহ'ল? ইয়াৰ উত্তৰটো হ'ব প্ৰকৃততে কৃত্ৰিম ভৰিখনৰ পৰা পোৱা অসুবিধাৰ বাবে। তাকে অলপ সজাই লিখিলেই হ'ল। নম্বৰত দিছে কুঁৱলীৰ মাক দেউতাকে পূজাৰ বন্ধত ক'ত ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰটো হ'ব কুঁৱলীৰ মাক দেউতাকে পূজাৰ বন্ধত দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 8 নম্বৰত পুনৰ 1 মাৰ্কৰ 3টা কুৱেশ্যন দিছে। দেখা পাইছোঁ যে কুৱেশ্যন পেপাৰখনত যথেষ্ট শ্বৰ্ট কুৱেশ্যন দিছে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। এইখিনি তোমালোকৰ SSLC 2026ত আহি যাব পাৰে, বা যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও প্ৰি ফাইনেলৰ অসমীয়াৰ এক্সাম হোৱা নাই তেওঁলোকৰ বাবে কিন্তু যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। তো এনিৱে ক নম্বৰটো দিছে ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কোনবোৰ শিলাস্তৰত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। তোমালোকে স্পেলিংবিলাক শুদ্ধকৈ লিখিবা, প্ৰয়োজন সাপেক্ষে কিতাপত চাই ল'বা। খ নম্বৰটোত দিছে লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন হৈছে ব্ৰিটিছ ভাইচৰয়।
লগতে তোমালোকৰ এক্সামত আহি যাব পাৰে লৰ্ড কাৰ্জনৰ পত্নীৰ নাম কি, তেতিয়া লিখিব লাগিব মেৰী কাৰ্জন, মনত ৰাখিবা। নেক্সট গ নম্বৰটোত দিছে ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ ইৰাণৰ বুৰেশ্বৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। নেক্সট 10 নম্বৰৰ কটোত দিছে প্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে। ইয়াৰ উত্তৰটো হ'ব প্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে, তেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাঁজৰে আছে। খ নম্বৰটো দিছে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল, মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি কৈছিল। ইয়াৰ এনচাৰটো তোমালোকে পাঠটোতে পাবা, সুন্দৰভাৱে আছে, তাৰ পৰা উঠাই ল'বা। তাৰপিছতে আহিলে প্ৰশ্ন নং 11 ক নম্বৰটো দিছে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাড লকিং আহিলাসমূহৰ কাম কি। তো ইয়াৰ এনচাৰটো তোমালোকক লিখিতভাৱে আগবঢ়ালোঁ, এইখিনি নোট কৰি ল'বা, যিহেতু 2 মাৰ্ক আছে ইমানখিনিয়ে ছাফিচিয়েণ্ট হ'ব। খ নম্বৰ দিছে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে। ইয়াত নাইবা দিছে ক আৰু খৰ ভিতৰত যিকোনো এটা কৰিব লাগে, তোমালোকে সদায় চাই ল'বা, দুইটা প্ৰশ্নৰ উত্তৰ লিখি সময় নষ্ট কৰিব নালাগে। ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা, আৰু যিহেতু ইয়াত 2 মাৰ্ক আছে ইমানখিনি নিলিখিলেও হ'ব, অলপ পাৰিলে শ্বৰ্টকৈ লিখিবলৈ ট্ৰাই কৰিবা। এইবাৰ 12 নম্বৰত কবিতাৰ পৰা কেইটামান প্ৰশ্ন দিছে। প্ৰশ্নটো দিছে অতি চমু উত্তৰ দিয়া যিকোনো তিনিটাৰ, তাৰে ক নম্বৰটো দিছে কবি কিহত আতুৰ হোৱা বুলি কৈছে। ইয়াৰ উত্তৰটো হ'ব কবি বিষয় বাসনাত আতুৰ হৈছে বুলি কৈছে। খ নম্বৰ দিছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। গ নম্বৰ দিছে ইছলাম ধৰ্মত জিকিৰৰ দৰে কি গীত বহুলভাৱে প্ৰচলিত। তো ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ ইছলাম ধৰ্মত জিকিৰৰ দৰে জাৰি গীতসমূহ বহুলভাৱে প্ৰচলিত, বৰ্গীয়জটোকে যা ৰ দীৰ্ঘইকাৰে ৰি। ঘ নম্বৰ কোনজন স্বৰ্গদেউৰ ৰাজত্ব কালত আজান ফকীৰ অসমলৈ আহিছিল। ইয়াৰ উত্তৰটো হ'ব স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত আজান ফকীৰ অসমলৈ আহিছিল। নম্বৰ 13ত পদ্যাংশৰ পৰা দুটা পংক্তি উঠাই দিছে, তাৰ ভিতৰত যিকোনো এখিনি ব্যাখ্যা কৰিব লাগে, এনেকুৱা ধৰণৰ আৰু কিছুমান তোমালোকে ট্ৰাই কৰিবা। আৰু 14 নম্বৰত দিছে বৰগীতৰ দুটা লক্ষণ লিখা, ক নম্বৰটো। বৰগীতৰ আমি দুটা লক্ষণ লিখিব পাৰোঁ। 1 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, আৰু 2 নম্বৰটো লিখিব পাৰোঁ বৰগীতৰ ভাষা ব্ৰজাৱলী। 14 নম্বৰ খৰটোত আজান ফকীৰ বিৰচিত জিকিৰৰ পৰা এটা পংক্তি উঠাই দিছে, তাৰ কথাষাৰৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা, এইটো তোমালোকে নিজে ট্ৰাই কৰিবা। 15 নম্বৰত কাব্যাংশৰ পৰা আৰু কেইটামান কুৱেশ্যন দিছে 1 মাৰ্কৰ, তাৰে ক নম্বৰটো দিছে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰটো হৈছে মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে। উল্লেখযোগ্য যে কীচক বেণু মানে হৈছে কীচক বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহী, এইটো অৰ্থ আহি যাব পাৰে, মনত ৰাখিবা। ক নম্বৰটো দিছে কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। গ নম্বৰটো দিছে ছৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াত উত্তৰটো হ'ব অঘৰী আত্মাৰ কাহিনী। 16 নম্বৰত ক আৰু খ, এই দুইটা প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে প্ৰেক্টিছ কৰিবা, ট্ৰাই কৰিবা, আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। 17 নম্বৰ দিছে তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। কবিতাটো দুটা দিছে প্ৰশস্তি দৃষ্টান্তৰ, তো ইয়াৰ যিকোনো এটা মেট্ৰিকতো আহিবই, মই কমন দি থৈছোঁ, আৰু প্ৰি ফাইনেলৰ বাবেও দিছিলোঁ, দেখা পাইছোঁ ইয়াতো আহিছে। এবাৰ কুৱেশ্যন নম্বৰ 18ত ভাষা বিষয়ে কেইটামান প্ৰশ্ন দিছে, নিৰ্দেশানুযায়ী তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ক নম্বৰটো দিছে ব্যাস বাক্যসহ সমাসৰ নাম লিখা যিকোনো দুটাৰ, মই গোটেইকেইটাৰ এনচাৰ কৰি দিছোঁ। প্ৰথমটো দিছে ত্ৰিজগত, ত্ৰিজগতৰ ব্যাস বাক্য হ'ব তিনি জগতৰ সমাহাৰ, আৰু এইটো হৈছে দ্বিগু সমাস। পিছৰটো দিছে উৰাজাহাজ, উৰাজাহাজৰ ব্যাস বাক্যটো হৈছে উৰা যি জাহাজ, আৰু এইটো হৈছে কৰ্মধাৰয় সমাস। নেক্সটটো দিছে পিতল চকুৱা, পিতল চকুৱাৰ ব্যাস বাক্যটো হ'ব পিতলৰ নিচিনা চকু যাৰ, আৰু এইটো হৈছে বহুব্ৰীহি সমাস। খ নম্বৰ দিছে সন্ধি ভাঙা আৰু পাতা, প্ৰথমটো দিছে যদ্যপি, যদ্যপি যদি অৰ্থ সন্ধি ভাঙো তেতিয়াহ'লে হ'ব যদি যোগ অপি। তাৰ পিছৰটো দিছে দেশ যোগ অন্তৰ, এইটো যদি আমি সন্ধি গঠন কৰোঁ শব্দটো হ'ব দেশান্তৰ। গোলাৰ্ধ, গোলাৰ্ধ শব্দটোৰ সন্ধি ভাঙিলে হ'ব গোল যোগ অৰ্ধ। ক নম্বৰটো দিছে বাক্য ৰচনা কৰা যিকোনো দুটাৰ কুণ্ডত কটা ঢোলৰ লগত টেমেকা ভিৰাই লৰ মৰা। এনেকুৱা আৰু কিছুমান তোমালোকে প্ৰেক্টিছ কৰিবা। ঘ নম্বৰটো দিছে ন বা মূৰ্ধন্য আখৰৰ কাৰণ লিখা, অৰ্থাৎ যিকোনো দুটা নতবৃদ্ধি সত্ৰবৃদ্ধিৰ কথা কৈছে। প্ৰথমটো দিছে ঋষভ, এইটো হ'ব ৰিৰ পাছত থকা দন্ত্য স সদায় মূৰ্ধন্য ষ হয়। নেক্সটটো দিছে ৰামায়ণ, ইয়াৰ উত্তৰটো হ'ব ৰাম শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত ন সদায় মূৰ্ধন্য ন হয়। তাৰপিছত দিছে ঘণ্টা,
এইটো আমি লিখিব পাৰোঁ ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত ন সদায় মূৰ্ধন্য ন হয়। 9 নম্বৰ দিছে বিপৰীতাৰ্থক শব্দ লিখা। প্ৰথমটো দিছে আস্তিক, আস্তিকৰ বিপৰীত শব্দ হ'ব নাস্তিক। সংকুচিত, সংকুচিতৰ বিপৰীত শব্দ হ'ব বিস্তাৰ বা বাহুল্য। 5 নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছে বতাহ, বতাহৰ সমাৰ্থক শব্দ হ'ব পৱন, সমীৰ, বায়ু, যিকোনো এটা লিখিলে হ'ল। নেক্সটটো দিছে কামিনী, কামিনীৰ সমাৰ্থক শব্দ হ'ব নাৰী, মহিলা, স্ত্ৰী, পত্নী, যিকোনো এটা লিখিলে হ'ল। 19 নম্বৰ কত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে এশ গৰু মাৰিলে বাঘৰো মৰণ। তেনেকুৱা আৰু কিছুমান তোমালোকে চাবা, আৰু নহ'লে খ নম্বৰ দিছে বিদ্যালয়ৰ পুথিভঁৰালত জিৰণিৰ সময়ত বহি পঢ়া শুনা কৰিবৰ বাবে প্ৰয়োজনীয় সুবিধাৰ অভাৱবোৰৰ বিষয়ে জনাই সেইসমূহ নিৰাময় ব্যৱস্থা কৰিবৰ বাবে বিদ্যালয় প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা। আৰু লগতে নাইবা বুলি দিছে গ নম্বৰত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণত শোকস্তব্ধ তোমাৰ অঞ্চলৰ শিল্পী তথা ৰাইজে অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বিষয়ে বাতৰি কাকত প্ৰকাশৰ বাবে সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। এনেকুৱা ধৰণৰ আবেদন পত্ৰ বা প্ৰতিবেদন আহিবই, তোমালোকে অলপ প্ৰেক্টিছ কৰিবা। 20 নম্বৰ দিছে তলৰ দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা। তোমাৰ প্ৰিয় গ্ৰন্থ বিজ্ঞানৰ অৱদান, অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ। প্ৰতিখন ৰচনাৰ বাবে আমাক কেইটামান পইণ্ট দি দিছে, সেই পইণ্টখিনি আমি ফ'ল' কৰিব লাগিব। টোটেল মাৰ্ক আছে 8, তো এইখিনি প্ৰেক্টিছ কৰিবা আৰু কিছুমান ৰচনা চাবা। মই মেট্ৰিক পৰীক্ষাৰ আগে আগে অসমীয়াৰ কমন ভিডিঅ' বনাই আছোঁ, নিশ্চয় খুব সোনকালে মোৰ চেনেলত পাই যাবা। চ' কোনোবাই যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। কুৱেশ্যন নম্বৰ 21 আৰু 22ত তোমালোকৰ যিখন দ্ৰুত পাঠ বৈচিত্ৰ্যময় অসম, তাৰ পৰা কেইটামান প্ৰশ্ন দিছে, সেইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। এবাৰ আহিলে খ বিভাগ। ডিয়াৰ ষ্টুডেণ্ট, ইতিমধ্যে মই প্ৰি ফাইনেলৰ বাবে অসমীয়াৰ এখন প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধানৰ মোৰ চেনেলত আগবঢ়াইছোঁ। যদি চোৱা নাই চাবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। সম্পূৰ্ণ পেপাৰখন ছল্ভ কৰি দিছোঁ, ইতিমধ্যে তাৰ পৰা বহুতখিনি কমন পৰিছে, মই ইয়াত দেখা পাইছোঁ। তো ইয়াত 23 নম্বৰটোত দিছে উত্তৰ দিয়া। ক নম্বৰটোত দিছে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? তো ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। খ নম্বৰত দিছে শিলভদ্ৰ কোনখন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল? ইয়াৰ উত্তৰটো হ'ব শিলভদ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। গ নম্বৰ দিছে হেমকোষৰ প্ৰণেতা কোন? হেমকোষৰ প্ৰণেতা হৈছে হেমচন্দ্ৰ গোস্বামী। 24 নম্বৰ কটোত দিছে বিষাদযোগ পাঠটো লেখকৰ কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে? ইয়াৰ উত্তৰটো হ'ব বিষাদযোগ পাঠটো লেখকৰ কথাগীতাৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ লগতে আৰু এটা কুৱেশ্যন দিছে অৰ্জুনক কিয় কপিধ্বজ বোলা হয়? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অৰ্জুনৰ ৰথৰ ধ্বজ বা পতাকাত বান্দৰৰ প্ৰতীক আছে বাবে অৰ্জুনক কপিধ্বজ বোলা হয়। খ নম্বৰত দিছে কোনখন বিশ্ববিদ্যালয় কাৰ দিনত ভাৰতবৰ্ষৰ পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ উজ্জয়িনীত যি বিশ্ববিদ্যালয় আছিল ৰজা বিক্ৰমাদিত্যৰ ৰাজত্ব দিনত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল। কুৱেশ্যন নম্বৰ 25ত যি ক আৰু খ কুৱেশ্যন দুটা দিছে 3 মাৰ্কৰ, এইখিনি তোমালোকে নিজে ট্ৰাই কৰিবা। 26 নম্বৰটোত দিছে অতি চমু উত্তৰ দিয়া। ক নম্বৰ দিছে কপিল মুনিৰ মাতৃ কোন আছিল? তো কপিল মুনিৰ মাতৃৰ নাম হৈছে দেৱহূতি। নেক্সট খ নম্বৰটো দিছে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। গ নম্বৰটো দিছে অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী 1950 চনত অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ সভাপতি আছিল। কুৱেশ্যন নম্বৰ 27 আৰু 28ত গ্ৰুপ বি অৰ্থাৎ বৈকল্পিকৰ পদ্যাংশৰ পৰা কেইটামান আমাক ব্যাখ্যা কৰিবলৈ দিছে, অৰ্থাৎ নিজৰ ভাষাৰে লিখিবলৈ দিছে। এইখিনি তোমালোকে নিজে ট্ৰাই কৰিবা। এতিয়া 29 নম্বৰ দিছে চোন অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। তো অনুসৰ্গৰ বিষয়ে মই আগতে মোৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ। আমি এইটো উত্তৰটো লিখিব পাৰোঁ তেওঁ চোন আজিও নাহিল। 30 নম্বৰটো দিছে তলৰ বাক্যটো শুদ্ধকৈ লিখা। বাক্যটো দিছে ঋতু বাছলৈ ৰখি আছে। ইয়াক আমি শুদ্ধভাৱে লিখিলে হ'ব ঋতু বাছলৈ ৰৈ আছে। 31 নম্বৰ দিছে তলৰ যিকোনো এটাৰ প্ৰত্যয় ভাঙি দেখা। প্ৰথমটো দিছে নাৱৰীয়া, নাৱৰীয়াটো যদি আমি প্ৰত্যয় ভাঙোঁ তেতিয়া হ'ব নাও যোগ অৰীয়া। দয়ালু, দয়ালুটো প্ৰত্যয় ভাঙিলে হ'ব দয়া যোগ আলু। 32 নম্বৰটোত দিছে তলৰ যিকোনো দুটা শব্দৰ আধুনিক ৰূপ লিখা। প্ৰথমটো দিছে তাচম্বাক, তাচম্বাকৰ আধুনিক ৰূপ হৈছে তেওঁলোকক। পিছৰটো দিছে চোৰ, চোৰৰ আধুনিক ৰূপ হৈছে ত্যাগ কৰা। এবাৰ কুৱেশ্যন নম্বৰ 33ত এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে যি অনাই পোনাই ঘূৰি ফুৰে, এইটো হ'ব অঘৰী। আৰু ক নম্বৰটো দিছে যি ঋতুৱে ঋতুৱে যজ্ঞ কৰে, এইটো তোমালোকে কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 34 লাষ্ট কুৱেশ্যন তলৰ যিকোনো দুটাৰ চমু টোকা লিখা। ছবি, দুলৰি,
ঝুনা মিত্ৰাক্ষৰ ইয়াৰ যিকোনো দুটাৰ বিষয়ে চমুটোকা লিখিবলৈ দিছে। চন্দ্ৰৰ বিষয়ে মই ইয়াৰ আগৰ ভিডিঅ'সমূহত উল্লেখ কৰিছোঁ। এইটো তোমালোকে চিয়'ৰ থাকিবা যে মেট্ৰিকতো চন্দ্ৰৰ পৰা দুটা হ'লেও চমুটোকা লিখিবলৈ আহিব, গতিকে চন্দ্ৰটো ভালকৈ চাবা। মই ইয়াৰ যিকোনো দুটাৰ চমুটোকা দি দিছোঁ, তোমালোকে নোট কৰি ল'বা। এইটো প্ৰথমটো হৈছে ছবিচন্দ্ৰ। ছবিচন্দ্ৰৰ বিষয়ে উল্লেখ আছে, তোমালোকে এইখিনি নোট কৰি ল'বা। প্ৰয়োজন সাপেক্ষে স্ক্ৰীনশ্বট মাৰি পিছত লিখি ল'বা। আৰু এটা চমুটোকা লিখিবলৈ দিছিলে মিত্ৰাক্ষৰ চন্দ্ৰ। ইয়াত অলপ শ্বৰ্টকৈ আছে, তোমালোকে পাৰিলে অলপ বহলাই লিখিবা। আৰু অমিত্ৰাক্ষৰ চন্দ্ৰৰ বিষয়ে মোৰ আগৰ ভিডিঅ'সমূহত দিছোঁ, পাৰিলে তাৰ পৰা লিখি ল'বা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আজি অৰ্থাৎ 23/12/2025 তাৰিখে শিৱসাগৰ জিলাত অনুষ্ঠিত হৈ যোৱা প্ৰি ফাইনেল 2025-26 অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। ইয়াৰ পিছতে মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন লৈ আহি আছোঁ। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।